গুড ইভিনিং এভৰিৱান। আজি মই মোৰ ব্লগটো পাকঘৰৰ পৰাই আৰম্ভ কৰিছোঁ। আজি এগৰাকী বিশেষ ব্যক্তিৰ কাৰণে মই বনাইছোঁ বইল মাছৰ আঞ্জা। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। কিয়নো বিশেষ ব্যক্তি বুলি কৈছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকিব, তেতিয়া গম পাব। এতিয়া মই কেৰাহীখন পাতি কেৰাহীখনত অলপ পানী দিছোঁ। পানীখিনি 2-3 মিনিটমান উতলাৰ পাছতে মই ইয়াতে দি দিম 3-4টা সৰু আলুগুটি মিহি মিহিকৈ কাটি লৈছিলোঁ। আলুকেইটা দিয়াৰ পাছতে মই ইয়াতে দি দিম আদা নহৰু পেষ্ট। আদা নহৰুৰ লগতে এটা কাটি থোৱা পিঁয়াজ দি দিছোঁ। এইখিনি ধুনীয়াকৈ 10-15 মিনিটমান উতলাৰ পাছতে ইয়াতে দি দিম এতিয়া মই 3-4টামান জলকীয়া বিশেষ নিদিওঁ, কাৰণ তেওঁ খাব নোৱাৰে জলকীয়া বেছি দিলে। আৰু ইয়াতে মই পুৰি থৈছিলোঁ 4-5টা বিলাহী, সেইখিনি মই ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ, তাতে দি দিছোঁ। এতিয়া এইখিনি মই 2-3 মিনিটমান উতলাৰ পাছতে মই ধুই ৰখা মাছ কেইপিচমানো ইয়াতে দি দিম। এতিয়া মাছ কেইপিচ দিয়াৰ পাছত মই ইয়াত জোখমতে পানী দি পিনি ইয়াক মই 15-20 মিনিটমানৰ কাৰণে ঢাকি দিম। ঢাকি দিয়াৰ পিছতে বিশেষ ব্যক্তি বুলি কৈছোঁ, তাই বেলেগ কোনো নহয়, আমাৰ মৰমৰ ভাগিন। তাই প্ৰেগনেঞ্চি, কিয়নো এতিয়া 3rd ছেমিষ্টাৰ চলি আছে। কৈ আছোঁ ৰ'ব, এয়া দেখিছে নহয়, কথা পাতোঁতে মোৰ তৰকাৰী হৈয়ে গ'ল। আৰু ইয়াতে মই দি দিছোঁ খৰিচা, কিয়নো বইল মাছত খৰিচা বুলি ক'লে খাই ভাল লাগে। খৰিচাখিনি 2-3 মিনিটমানৰ কাৰণে মই উতলিবলৈ দিম। উতলাৰ পাছতে ইয়াতে মই কাটি ৰাখিছিলোঁ কেঁচা ধনিয়া। মান ধনিয়া নাপালোঁ, মান ধনিয়া কিয়নো চবতে নাপায়েই, সেইকাৰণে মই ইটো ধনিয়াকৈ আনিলোঁ। এতিয়া ধনিয়াখিনি দি পিনি মই ইয়াক গেছটো অফ কৰি, মই যে কৈছিলোঁ বিশেষ ব্যক্তিজন, তেওঁক দেখাই আছোঁ বলক। বেছি বেয়াও লাগে, প্ৰেগনেঞ্চি 3rd ছেমিষ্টাৰ চলি আছে, ফাৰ্ষ্ট লেবাৰ পেইন আৰম্ভ হৈছে বোলে, বিচনাত কেনেকৈ পৰি আছে দেখিছেনে। দেৰি নকৰি পিনি আমিও লৰালৰিকৈ তাইক ভাতকেইটা বাঢ়ি দিলোঁ, তাইও খাই লওক। এয়া ভাত বাঢ়ি ৰেডি, এতিয়া তাইক খাবলৈ দিছোঁ। তাইক কৈছোঁ কেনেকৈ বনাইছোঁ নাজানো, আৰু টেষ্ট কৰিছা, ভালে বেয়াই খা। আৰু তাৰপৰা এইফালে দেখিছেনে, হাঁহি ৰখাবই পৰা নাই, ফাৰ্ষ্ট লেবাৰ পেইন আৰম্ভ হৈছে বুলি ক'লত। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'বোৰ দি থাকিবলৈ মই কণ্টিনিউ চেষ্টা কৰিম। বাই।